নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ডিজিটেক চেনেললৈ। বন্ধুসকল, আধাৰ কাৰ্ড ডাউনলোড কেনেকৈ কৰিব পাৰি মাত্ৰ 2 মিনিটত আপোনালোকক দেখুৱাম আজিৰ এই ভিডিঅ'ত। ভিডিঅ'টো চোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব। তেন্তে বন্ধুসকল, আহক ভিডিঅ'টো চাবলৈ আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনাৰ মোবাইল নতুবা ডেস্কটপত গৈ আপুনি সাৰ্চ বটন ক্লিক কৰি আপুনি UIDI লিখি সাৰ্চ কৰি দিয়ক। সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ ওলাই আহিব। আকৌ UIDI এই অপশ্যনটো অকে কৰি দিয়ক। অকে কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ পেজ এখন খোল খাব আৰু য'ত লিখা আছে গেট আধাৰৰ তলত কেইবাটাও অপশ্যন থাকিব, য'ত নেকি ডাউনলোড আধাৰ অপশ্যনটো আপুনি অকে কৰিব। আৰু অকে কৰাৰ পিছত আপুনি এতিয়া আপোনাৰ সন্মুখত এনেকৈ পেজ আহিব আৰু য'ত আকৌ ডাউনলোড আধাৰ এই অপশ্যনটো আপুনি ক্লিক কৰি দিব। এতিয়া আপোনাৰ সন্মুখত এনেকৈ পেজ আহিব, য'ত আধাৰ নাম্বাৰ, এনৰোলমেণ্ট ID, ভাৰ্চুৱেল ID তিনিটা অপশ্যন আছে। এতিয়া আপুনি এনৰোলমেণ্ট ID নাম্বাৰটো ক্লিক কৰক। বন্ধুসকল, আপুনি যেতিয়া আধাৰখন এপ্লাই কৰিছিলে আৰু তাত আপোনাক এখন ৰিচিপ্ট দিছিলে আৰু তাত এনৰোলমেণ্ট ID নাম্বাৰখন দিয়া আছে আৰু আপুনি সেই এনৰোলমেণ্ট ID নাম্বাৰটো চাই ধুনীয়াকৈ আপুনি এই খালী ঠাইটোত এণ্টাৰ কৰক। মই আপোনাক এতিয়া দেখাই আছোঁ কেনেকৈ এণ্টাৰ কৰিব লাগে। বন্ধুসকল, আপুনি এই এনৰোলমেণ্ট ID নাম্বাৰখন এণ্টাৰ কৰাৰ পিছত আপুনি এণ্টাৰ কৰিব লাগিব আপোনাৰ ডেট, তাৰপিছত আপোনাৰ টাইম। এই ডেট আৰু টাইম এইখিনিতে এটা মন কৰিবলগীয়া কথা আপোনাক মই দেখুৱাম। আপোনাৰ ডেট এণ্টাৰ কৰাৰ আগতে আপুনি চাই ল'ব, আপুনি যদি চিধাকৈ লিখে ডেটটো, তেতিয়াহ'লে কিন্তু আধাৰ ডাউনলোড নহয়। মই আপোনাক দেখুৱাম। ডেটটোৰ পিছফালৰ পৰা 2022 বাওঁতে আপুনি চাব পাৰিব। মই দেখুৱাই আছোঁ 2022 প্ৰথম ইয়াৰটো লিখিব, এনৰোলমেণ্ট লিখি, তাৰপিছত আপুনি মন্থ লিখিব 06, তাৰপিছত আপুনি ডেট লিখক। লিখাৰ পিছত আপুনি যেনেকৈ টাইমটো লিখা আছে ঠিক তেনেকৈ আপুনি টাইমটো এণ্টাৰ কৰি দিব। আৰু এণ্টাৰ কৰি দিয়াৰ পিছত আপোনাৰ অলপ স্ক্ৰল ডাউন কৰি তলত কেপচা, এণ্টাৰ কেপচা, এই কেপচাটো আপুনি এণ্টাৰ কৰিব। বন্ধুসকল, কেপচাটো প্ৰত্যেকৰ তাত বেলেগ বেলেগ আহে, গতিকে আপুনি কেপচা আপোনাৰ যিটো আহিব সেইটোৱে আপুনি এণ্টাৰ কৰিব। এতিয়া কেপচা এণ্টাৰ কৰাৰ পিছত আপুনি চেণ্ড OTP অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত থকা ৰেজিষ্টাৰ নাম্বাৰটোত এটা OTP যাব আৰু সেই OTPটো আপুনি আপোনাৰ মোৰ মোবাইলত OTP আপোনাক দেখুৱাম। এনেকৈ OTP আহিব আৰু আপুনি এই OTPটো এণ্টাৰ OTP তাত এণ্টাৰ কৰিব আৰু OTP এণ্টাৰ কৰাৰ পিছত ভেৰিফাই এণ্ড ডাউনলোড, এই ভেৰিফাই এণ্ড ডাউনলোড এই অপশ্যনটোত অকে কৰিব আৰু অকে কৰাৰ লগে লগে আপোনাৰ আধাৰখন ডাউনলোড হৈ যাব। আৰু এতিয়া আপুনি গেলাৰীত গৈ আপুনি আপোনাৰ আধাৰখন অপেন কৰি চাব পাৰিব। এতিয়া ডেছক্ৰিপ্ট এণ্টাৰ পাছৱৰ্ড, আপুনি পাছৱৰ্ডটো আপোনাৰ নামৰ প্ৰথম 4টা আখৰ কেপিটেলত লিখিব। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থৰ ইয়াৰ
আপুনি লিখি দিব। লিখি আপুনি অ'কে অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আধাৰখন অ'পেন হৈ যাব। বন্ধুসকল, এনেকৈয়ে আপুনি আপোনাৰ আধাৰখন ডাউনলোড কৰিব পাৰিলে আৰু আপুনি